নমস্কাৰ বন্ধুসকল, আপুনি কেতিয়াবা ভাবিছেনে আমি সপোন কিয় দেখোঁ? সপোন কেৱল কল্পনা নেকি? নে ইয়াৰ আঁৰত লুকাই আছে আমাৰ মনৰ গভীৰ কোনো ৰহস্য? কেতিয়াবা আমি সপোনত আকাশত উৰি ফুৰোঁ, কেতিয়াবা বহু বছৰ আগতে দেখা কোনো মানুহক লগ পাওঁ, আন কেতিয়াবা এনে কিছুমান ঘটনা দেখোঁ যিবোৰ বাস্তৱ জীৱনত সম্ভৱে নহয়। তেতিয়া আমাৰ মনত এটা প্ৰশ্ন জাগে, এইবোৰ সপোনৰ অৰ্থ কি? আজি এই ভিডিঅ'ত আমি জানিবলৈ চেষ্টা কৰিম সপোন কি, আমি সপোন কিয় দেখোঁ, আৰু বিজ্ঞান আৰু মনোবিজ্ঞানৰ দৃষ্টিত সপোনৰ প্ৰকৃত সত্য কি। সপোন কি? পৃথিৱীৰ বহু বিজ্ঞানী আৰু মনোবিজ্ঞানীয়ে বহু বছৰ ধৰি সপোনৰ ওপৰত গৱেষণা কৰি আহিছে। বিশিষ্ট মনোবিজ্ঞানী চিগমুণ্ড ফ্ৰয়ডৰ মতে মানুহৰ মন মূলতঃ দুটা ভাগত বিভক্ত। প্ৰথমটো হৈছে সচেতন মন, এইটোৱেই আমাৰ দৈনন্দিন চিন্তা, সিদ্ধান্ত আৰু কাম কাজ নিয়ন্ত্ৰণ কৰে। আনটো হৈছে অৱচেতন মন, ইয়াত আমাৰ স্মৃতি, অনুভৱ, আশা, ভয়, ইচ্ছা আৰু বহু দমন কৰি ৰখা চিন্তাবোৰ সঞ্চিত হৈ থাকে। আমি সপোন কিয় দেখোঁ? যেতিয়া আমি গভীৰ নিদ্ৰাত থাকোঁ, আমাৰ সচেতন মন বিশ্ৰাম লয়, কিন্তু অৱচেতন মন কেতিয়াও সম্পূৰ্ণৰূপে নিষ্ক্ৰিয় নহয়। দিনটোৰ অভিজ্ঞতা, আমাৰ আশা, ভয়, সুখ, আনন্দ আৰু বহু চিন্তাই সপোনৰ ৰূপ লৈ আমাৰ সন্মুখত আহে। সেইবাবে কেতিয়াবা সপোন ইমান বাস্তৱ যেন লাগে যে সাৰ পায়ে আমি কিছু সময় ধৰি সেয়া সত্য বুলি ভাবি থাকোঁ। সকলো সপোন একেই নেকি? নহয়, কিছুমান সপোন অতীতৰ স্মৃতিৰ সৈতে জড়িত, কিছুমান বৰ্তমানৰ চিন্তা আৰু মানসিক চাপৰ ফল, আৰু কিছুমান আমাক ভৱিষ্যতৰ কোনো ইংগিত দিয়া যেন অনুভৱ হয়। কিন্তু বিজ্ঞানৰ মতে সপোনে নিশ্চিতভাৱে ভৱিষ্যত জনাই দিয়ে বুলি কোনো বৈজ্ঞানিক প্ৰমাণ এতিয়ালৈকে পোৱা নাই। অধিকাংশ সপোন আমাৰ মনৰ কল্পনা, অনুভৱ আৰু স্মৃতিৰ প্ৰতিফলন। অদ্ভুত সপোন কিয় আহে? আপুনি হয়তো সপোনত উৰি ফুৰিছে, পাহাৰৰ পৰা পৰি গৈছে, সাপ, বাঘ, হাতী বা বহুদিনৰ আগতে মৃত্যুবৰণ কৰা কোনো ব্যক্তিক লগ পাইছে। এইবোৰ অলৌকিক নহয়, এইবোৰ আমাৰ মনত লুকাই থকা ভয়, আশা, চিন্তা অথবা গভীৰ স্মৃতিৰ প্ৰকাশ। সেয়েহে প্ৰতিটো সপোনৰ অৰ্থ একে নহয়। সপোনৰ পৰা আমি কি শিক্ষা ল'ব পাৰোঁ? সপোনক লৈ অন্ধবিশ্বাস কৰাটো উচিত নহয়, কিন্তু সপোনে আমাক নিজৰ মনৰ অৱস্থা বুজিবলৈ সহায় কৰিব পাৰে। যদি একেধৰণৰ সপোন বাৰে বাৰে আহে, তেন্তে সেয়া মানসিক চাপ, অতিৰিক্ত চিন্তা বা অপূৰ্ণ অনুভৱৰ লক্ষণ হ'ব পাৰে। সেই ক্ষেত্ৰত নিজৰ জীৱনশৈলী উন্নত কৰক, পৰ্যাপ্ত টোপনি লওক, নিজৰ মনটোক শান্ত ৰাখক আৰু ইতিবাচক চিন্তাৰে আগবাঢ়ি যাওক। মনত ৰাখিব, সপোনে আমাৰ ভাগ্য নিৰ্ধাৰণ নকৰে, আমাৰ সিদ্ধান্ত, পৰিশ্ৰম আৰু অধ্যৱসায়ে আমাৰ ভৱিষ্যত গঢ়ি তোলে। গতিকে সপোন দেখক, কিন্তু কেৱল টোপনিৰ সপোন নহয়, জাগি থকা অৱস্থাটো ডাঙৰ সপোন দেখক, আৰু সেই সপোন বাস্তৱত পৰিণত কৰিবলৈ আজিৰ পৰাই কাম আৰম্ভ কৰক। ধন্যবাদ। ভিডিঅ'টো যদি ভাল লাগিল, লাইক কৰক, শ্বেয়াৰ কৰক আৰু এনেবোৰ তথ্য সমৃদ্ধ ভিডিঅ' নিয়মিত পাই থাকিবলৈ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আমি আকৌ লগ পাম অন্য এটা নতুন ভিডিঅ'ত। আজিলৈ ইমানে, ধন্যবাদ।